আমাৰ মুছলমান ভাইসকলক যোৱা নিৰ্বাচনত প্ৰতিশ্ৰুতি দিয়া হাগ্ৰামা মহিয়াৰী ডাঙৰীয়াৰ যি মিছা কথা, যে ৮০% মুছলমানৰ ভোট লৈ ৭,৮০,০০০ টোটেল ভোট তেখেতৰ বিটিচিত, তাৰে ৪.৫ লাখ ভোটে মুছলমানৰ। কিন্তু এতিয়া ডাঙৰ ডাঙৰ পেণ্ডেলত, ডাঙৰ ডাঙৰ মিটিং মেলত কৈ আছে যে তেখেতসকলে ৫টা গেৰেণ্টি কৰিছিল আৰু ৫টা গেৰেণ্টিত সকলো গেৰেণ্টিটো পূৰণ কৰা হ'ল। কিন্তু আজিৰ সময়ত ৮০% ভোট দিয়া মুছলমানসকলক তেখেতে গাদ্দাৰী কৰিছে, ঠগাইছে, ঠগবাজ প্ৰবঞ্চনা কৰিছে। এজনো মুছলমান মানুহ আজিলৈকে মাটিৰ পাত্তা দিয়া নাই। দ্বিতীয়তে তেখেতৰ ২ লাখ টকা যি এটা যুৱসকলৰ স্বাৱলম্বীৰ কাৰণে দিয়া এটা প্ৰতিশ্ৰুতি বা গেৰেণ্টি, এই গেৰেণ্টিৰ তেখেতসকলে মুছলমান মানুহক এটাও এই স্কিমটো দিয়া নাই। গড়েশ্বৰ আজি অংশগ্ৰহণ কৰিছোঁ। আমাৰ এটা প্ৰগ্ৰাম চলি আছে সমগ্ৰ বিটিআৰতে, চলো বিদেশী পাল্টাই চাচা চাচিৰ বাৰীত যায়। আৰু এই কাৰ্যসূচীৰে আমি আমাৰ মুছলমান ভাইসকলক যোৱা নিৰ্বাচনত প্ৰতিশ্ৰুতি দিয়া হাগ্ৰামা মহিয়াৰী ডাঙৰীয়াৰ যি মিছা কথা, যে ৮০% মুছলমানৰ ভোট লৈ ৭,৮০,০০০ টোটেল ভোট তেখেতৰ বিটিচিত, তাৰে ৪.৫ লাখ ভোটে মুছলমানৰ। কিন্তু এতিয়া ডাঙৰ ডাঙৰ পেণ্ডেলত, ডাঙৰ ডাঙৰ মিটিং মেলত কৈ আছে যে তেখেতসকলে ৫টা গেৰেণ্টি কৰিছিল আৰু ৫টা গেৰেণ্টিত সকলো গেৰেণ্টিটো পূৰণ কৰা হ'ল। কিন্তু আজিৰ সময়ত ৮০% ভোট দিয়া মুছলমানসকলক তেখেতে গাদ্দাৰী কৰিছে, ঠগাইছে, ঠগবাজ প্ৰবঞ্চনা কৰিছে। এজনো মুছলমান মানুহ আজিলৈকে মাটিৰ পাত্তা দিয়া নাই। দ্বিতীয়তে তেখেতৰ ২ লাখ টকা যি এটা যুৱসকলৰ স্বাৱলম্বীৰ কাৰণে দিয়া এটা প্ৰতিশ্ৰুতি বা গেৰেণ্টি, এই গেৰেণ্টিৰ তেখেতসকলে মুছলমান মানুহক এটাও এই স্কিমটো দিয়া নাই। আৰু মুছলমান বুলি নহয়, সেইটো কোনো যুৱই পোৱা নাই, কোনো ইউথে বিটিচিত পোৱা নাই। এইটো তেখেতসকলৰ এটা আগতে প্লেনিং কৰি থোৱা এটা আঁচনি আছিলে যে নিৰ্বাচন সময় আহিলে চৰকাৰী অনুদানটো তেখেতসকলৰ প্ৰাইমাৰী প্ৰেচিডেণ্ট বা বিষয়ববীয়াৰ, তেখেতসকলৰ বিষয়ববীয়াৰ একাউণ্টত সোমাই দিয়া এটা ডাঙৰ এটা গেম আছিলে বা পলিচি আছিলে। সেইটো এতিয়া আজি ধৰা দিছে। আৰু সেইটোৱে আমি মুছলমান সমাজৰ ওচৰত ঘৰত গৈ আমি এই বাৰ্তাটো দিছোঁ যে মুছলমানসকলক হাগ্ৰামা মহিয়াৰী ডাঙৰীয়াই গাদ্দাৰী কৰিছে। এই বিধানসভা নিৰ্বাচনত অহা মাহত হ'বলগীয়া এই নিৰ্বাচনত BPFক বয়কট বা তালাক দিয়াৰ কাৰণে আমি গাঁৱে গাঁৱে গৈ এই প্ৰচাৰটো কৰিছোঁ। ক'ব লাগিব যে গুৰুত্ব বিধানসভা পৰিষদৰ সমষ্টিত ৩০,০০০ মুছলমান ভোট আছে। কিহৰ কাৰণে ইউপিএল দলে আপোনালোকে এই মানুহসকলৰ আশা? সেইটোৱে যে ২০২০ চনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে ট্ৰেক্টৰ মানে পদুম, পদুম মানে ট্ৰেক্টৰ। আৰু এই ভাষাৰে এটা কথা গম পাইছিলে যে আমি বিজেপিৰ লগত আলায়েন্স, কাৰণ বিজেপি এটা ধৰ্মক লৈ পেলাই গুৰুত্ব দি ৰাজনীতি কৰে। আৰু সেইকাৰণে মুছলমান সমাজে বিজেপিৰ বিৰোধী ৮০% নহয় ৯০% মুছলমানে বিজেপি বিৰোধী মাইণ্ডছেটটো কৰি থাকে। আৰু সেইটোৰ কাৰণে আমিও পানিছমেণ্ট পালোঁ। আমি ২০২০তো ১২টাহে চিট জিকিবলৈ পালোঁ। এইবাৰ ২০২৫ত আমাৰ অৱস্থাটো খুব বেয়া অৱস্থা। হাগ্ৰামাই শুকান পথাৰত এনেই চেপা পাতি থৈছে, পানী যাবলৈ জেগা নাই, মেটেকা উৰিবলৈ যায়, এনেই উদাং মাৰি ওপৰত গৈ চব মাছ তাত লাগি গ'লগৈ। ক'বলৈ গ'লে হাগ্ৰামা পাৰ্টিটো এটা মেটেকাৰ দৰে হৈ আছে। আজি মুছলমানসকলে BPF কৰে, আজি মুছলমান যদি নাই ক'ত BPF আছে? বড়ো মানুহে কেতিয়াবা ডাইভৰ্চ দিছে। বড়োসকলে যেনেকুৱা অপমান পাইছে, বড়োসকলক এনেকুৱা অপমান কৰিছে, বড়ো ইণ্টেলেকচুৱেলবিলাক আজিৰ দিনত লাজ পায়, ছাত্ৰ সমাজে লাজ পায়। শিক্ষা থকা মানুহক হাগ্ৰামা মহিলাৰীৰ এলাৰ্জি উঠে। আৰু তেখেতে বড়ো সমাজক জোতাৰ তলত থৈ ধূলিসাৎ কৰি পেলাই বিভিন্ন এংগলত বেপাৰী টাইপৰ ৰাজনীতিটো কৰি আছে। আজি ধৰা খাইছে। আজি মুছলমানে ধৰিলে, কৈছিলে কি মই অকলে চৰকাৰ কৰিম। দেখা পালোঁ কি চৰকাৰ ২৮টা জিকাৰ পিছত ৰাতিৰ ভিতৰতে তেখেতে দিছপুৰ যাই জইন কৰিলে, NDA জইন কৰিলে, বিজেপিক জইন কৰিলে। মুছলমানক পুৰা ভোটটো বান্ধি পেলাই তেখেতে বিকি দিলে। এইটোৱে কথা। ১৯৬৫ চনৰ আজিৰ এই সময়ত তেখেতে কৈ আছে যে যিমান চাৰ্কুল অফিচাৰ আছে তাতে চাৰ্কুলেট হৈছে যে মাটিৰ যদি এলটমেণ্ট লাগে, পাট্টা যদি লাগে ১৯৬৫ চনৰ চাৰ্টিফিকেট দিব লাগে। কাৰ তাত আছে ৰে ভাই? কাৰ অসমীয়া মানুহৰ বা মুছলমান মানুহৰ বা বড়ো মানুহৰো কোনোবা হ'ব পাৰে, ৫০ বছৰ অতিক্ৰম হৈ গ'ল, কাৰ তাত আছে ৰে ভাই? এইটো হ'ল এটা একদম ভুৱা এটা মাটি আমি নিদিওঁ, এইটো এটা নিৰ্বাচনী এটা প্ৰতিশ্ৰুতি আছিলে।
মানে এলটমেণ্ট দিম বুলি BTC চুক্তিত 2003তে যিবিলাকে ইয়াত বাস কৰিছে তেখেতসকলে দিম বুলি কৈছিল এতিয়া 1965 লাগে হয় সকলো আহ্বান কৰিছে BJPও কৰিছে সকলোৱে আহ্বান কৰিছে তেখেত বহুত ভাল মানুহ আমাৰ UPPLও আহ্বান কৰিছোঁ আৰু BJPও কৰিছে BPFটো কৰিছে নিশ্চয় এইটো কৰিবই তেখেতৰ লগত ৰাজনীতিকৰ কথা তেখেতৰ মাজত আমি থ'ব লাগিব তেখেত সমাজ যাত্ৰাৰ পৰা আহিব যিহেতু তেখেতক আমি শুভেচ্ছা কৰি দিছোঁ য'তে তেখেতে জইন কৰে য'ৰ পৰা থাকি কাম কৰে তাতে পৰা কৰক তাত ক'বলগীয়া কি আছে সেইটোতো আমি ইণ্ডিপেণ্ডেণ্টভাৱে আমাৰ 7টা MLA আছে 7টা MLA আমি দাবীদাৰ হয় ন কণ্টেষ্ট হৈছে 3জন AIUDFৰ MLA আমাক সাক্ষ্য কৰিছে আৰু বহুজনী কংগ্ৰেছিয়ান MLA লগত আমাৰ কথা হৈছিলে আমি মুঠতে কণ্টেষ্ট কৰিব পৰা আমাৰ কেপাচিটি আছিল তাৰ কাৰণে আমি কণ্টেষ্ট কৰিছোঁ